এজাক সৰল মনৰ কিশোৰ কিশোৰী তেওঁলোক অত্যন্ত পৰিশ্ৰমী আৰু তেওঁলোক কাৰাটে খেলৰ প্ৰতি আগ্ৰহী আৰু এই খেলত নিজৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিবলৈ যিখিনি শ্ৰম কৰিব লাগে তেওঁলোকে সেয়া কৰিবলৈ আগ্ৰহী আৰু তেওঁলোকৰ এই আগ্ৰহক সন্মান জনাইছে এগৰাকী ব্যক্তিয়ে তেওঁ হৈছে এই কাৰাটে একাডেমীখনৰ প্ৰশিক্ষক ৰত্ন শইকীয়া আৰু তেওঁ নিজেও এগৰাকী অত্যন্ত পৰিশ্ৰমী ব্যক্তি আৰু মানৱ সম্পদ গঢ় দিবলৈ তেওঁ অহৰহ প্ৰয়াস কৰিছে আৰু ৰ'দ বতাহ বৰষুণ নেওচি এই কিশোৰ কিশোৰীসকলে প্ৰশিক্ষণ ল'বলৈ আগবাঢ়ি আহিছে সদায় অলপতে শোণিতপুৰত অনুষ্ঠিত কাৰাটে প্ৰতিযোগিতাত এই একাডেমীখনৰ পৰা কেইবাগৰাকী ছাত্ৰ ছাত্ৰী গৈছিল আৰু তেওঁলোক পুৰস্কৃত হৈছিল প্ৰশিক্ষকগৰাকীৰ লগতে আৰু এই প্ৰতিযোগিতালৈ টিম মেনেজাৰ দায়িত্বত গৈছিল মনোজ কৌৰী আৰু তেওঁলোকে এই সফলতা অৰ্জন কৰিছিল এই সফলতাই ছাত্ৰ ছাত্ৰীসকলক উৎসাহিত কৰিছিল আৰু তেওঁলোকে কাৰাটে শিকিবৰ বাবে সদায় আগবাঢ়ি আহিছিল কাৰাটে একাডেমীখনৰ ঠিকনা সলনি হ'ব পাৰে কিন্তু খেলুৱৈ আৰু প্ৰশিক্ষকৰ যি দৃঢ় মনোভাৱ সেয়া কেতিয়াও সলনি নহয় বৰ্তমান ৰজাপুলৰ 124 নং ফুলনি বাৰী প্ৰাথমিক বিদ্যালয়ৰ বাছপলৈ থকা ৰংগমঞ্চৰ কাষতে ইয়াৰে প্ৰশিক্ষণ দি থকা হৈছে কিশোৰ কিশোৰীসকলে জানিবলৈ দিয়া মতে তেওঁলোকে কাৰাটে খেলিবৰ কাৰণে অত্যন্ত আগ্ৰহী আৰু ইয়াৰ কাৰণে তেওঁলোকে কঠোৰ পৰিশ্ৰমো কৰিছে পুৱা 5 বজাতে উঠি দৌৰিছে আৰু ভৱিষ্যতেও এই খেল খেলি আগবাঢ়ি যাব বিচাৰে তেওঁলোকৰ এই মনোভাৱক আমি সন্মান জনাইছোঁ তেওঁলোক আগবাঢ়ি যাওক জিলিকি ৰওক ভিৰৰ মাজত কিশোৰ কিশোৰীসকলক এনেদৰে আগবঢ়াই নিয়াৰ বাবে ধন্যবাদ